वेलकम बैक टू माय चैनल अनन्या स्मॉल वर्ल्ड और मोर चैनल अन्य नतुन भिडिओले आपनालोक सकलोके स्वागतम जनाइছো और आज फुरिबोले आहिছো এখন नतुन पार्कत सो ताके देखुवाओ बुली भाबिছো के कारणे भिडिओটো स्टार्ट करिছো सो चाइ থাকিব भिडिओটো শেষলৈকে आशा करो आपनालोक सकलोৱে ভাল পাব। एजनी पिंकी है पिंकी हाई कई दे मोर चाइल्डहुड फ्रेंड है एकदम सरू कालर बान्धवी कुही कुही ভাল লাগিছে নে ভাল লাগিছে নে आहकचोन आपनालोকক অকমান পাৰ্কখনৰ চাৰিওফালে দেখুৱাই দিও কিমান ধুনিয়া হয় পাৰ্কখন आपनालोকে আহিব পাৰে এখন আদাবাৰীত হয় নতুন পাৰ্ক হয় অটল উদ্যান নামটো সো চাই লকচোন ইয়াৰ ভিউটো এইখন এখন স্টেডিয়াম টাইপ হয় বনাইছে মানে এসকে যেনেকুৱা স্টেডিয়াম আছে সো এইখন অকমান এসকে টাইপে বনাইছে আৰু এয়া স্টেডিয়াম হয় ইয়াত চাগে কিবা প্ৰগ্ৰাম সংগ্ৰাম হ'ব পাৰে আৰু এয়া স্টেডিয়ামৰ পৰাই আপোনালোকক মই গোটেই পাৰ্কৰ ভিউটো দেখুৱাই দিছো এয়া চাও কিমান ধুনিয়া আৰু দিনতকে সন্ধিয়া আহি বেছি ভাল লাগে কাৰণ লাইটিংবোৰৰ কাৰণে বেছি ভাল লাগে সো আহিব পাৰে আপোনালোকেও আৰু এইটো দেখিছেনে মন্দিৰ হয় এটো শিৱ মন্দিৰ হয় আৰু এইখনে হয়তো প্ৰথম পাৰ্ক যত মন্দিৰ আছে অলপ আগতে আহি পালো পাৰ্কৰ পৰা সো আহি পাই অকনমান
ড্ৰেছ চেঞ্জ কৰিলোঁ কৰি এতিয়া ভাবিছোঁ আজি অকণমান কিবা এটা স্পেচিয়েল বনাওঁ ঘৰত আছোঁ যিহেতু মা দেউতাক কিবা এটা বনাই খুৱাওঁ চ' ব'লকচোন কি বনাওঁ তাকে চাওঁ চ' আজি মই ভাবিছোঁ ভেজ পোলাও বনাওঁ চ' ইয়াৰ বাবে মোক লাগিব গাজৰ মটৰ বিন আৰু দুটা পিঁয়াজ লৈছোঁ আৰু বিলাহী এটা আৰু আদা নহৰু পেষ্ট অকণমান এতিয়া কুকাৰটো গৰম হোৱাৰ পাছত মই ইয়াত অকণমান ৰিফাইন তেল দিছোঁ আৰু এচামুচ ঘি দিম ইয়াতে আৰু এতিয়া ইয়াত কাটি লোৱা পিঁয়াজখিনি দি দিছোঁ পিঁয়াজখিনি মই অকণমান সময় ভাজি ল'ম যেতিয়ালৈকে ৰঙচুৱা নহয় তাৰ পাছত এয়া মই এচামুচ আদা নহৰু পেষ্টখিনি দি দিছোঁ এতিয়া এইখিনি ভালকৈ ভাজি হোৱা এতিয়া মই ইয়াত কাটি লোৱা চব্জিখিনি দি দিছোঁ চব্জিখিনি দি মই এয়া 5 মিনিটমান সময় অকণ ভাজি ল'ম ইয়াৰ পাছত মই ইয়াত অকণমান নিমখ দিছোঁ যাতে বস্তুখিনি ভাল সোনকালে সিজি যায় তো নিমখ দি পেলাই মই অকণমান টাইম এইখিনি ভাজিবলৈ দিম ভাজি হোৱাৰ পাছত ইয়াত মই এচামুচ হালধি এড কৰিছোঁ বাকী বিশেষ মছলা মই একো ব্যৱহাৰ কৰা নাই জিৰা অকণমান দিছোঁ আৰু মিট মছলা অকণমান দিছোঁ এতিয়া এইখিনি মই ভালদৰে লৰাই 5 মিনিট সময় মই ভাজি ল'ম ঢাকনি দি এয়া মোৰ ভেজখিনি ভাজি হৈ গ'ল এতিয়া মই ইয়াত আগতে সিজাই লোৱা আগতে ভাতখিনি সিজাই লৈছিলোঁ সেই ভাতখিনি মই ইয়াতে এড কৰিছোঁ ভাতখিনি এড কৰি মই এইখিনি ভালদৰে ভাজি ল'ম খুব বেছি 5 মিনিট বা 10 মিনিট মই ভালদৰে ভাজি ল'ম তাৰপাছত মোৰ পোলাও ৰেডি হৈ যাব আৰু এয়া মোৰ পোলাও ৰেডি হৈ গ'ল আৰু এইফালে এয়া মাংস আজিৰ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব